গুড ইভিনিং গাইজ, মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একো বিশেষ নাই, মানে আমাৰ স্কুলত আমাৰ যিখিনি ল'ৰা ছোৱালী আছিল ক্লাছ 9-ৰ তাৰে 15জন মানে এটা আদৰ্শ গাঁও বনাইছে। তো কেনেকৈ বনাল তাৰে অকণমান আপোনালোকক দেখাম। সিহঁতক এফালে কম্পিটিশ্যনত নিয়া কথা আছিল তো, তাৰ কাৰণে বনাইছে আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্ট কৰি। কি কৰি আছা? কিহৰ কাৰণে? আদৰ্শ গাঁও ন? কি বনালা? ঘৰ বনাইছা? আৰু আৰু ঠিক আছে, বনোৱা হা। তো কি বনাই আছা? কি বনাই আছা? এইটো মডেল ভিলেজ। আৰু এইটো পুখুৰী। ক'ৰ পৰা পানী আহিব? নিজৰা। আদৰ্শ গাঁও বনাইছোঁ। ইয়াতে আমাৰ আছে আৰক্ষী থানা আৰু চিকিৎসালয়, স্কুল, খেলপথাৰ, পিছত খেতিপথাৰো আছে, পাহাৰো আছে। আৰু ইয়াতে আমি ঝৰ্ণা দি বিদ্যুৎ কৰি আছোঁ। পানী আমি যিখিনি ঝৰ্ণাৰ পানী আহে তোমালোকে সঞ্চয় কৰি বিদ্যুৎ উৎপাদন কৰি আছা। বাৰু এইটো যে বনাইছা, তোমালোকে কোনটো ক্লাছৰ পৰা বনাইছা? 9। এইখন কি বোলে নামটো? আদৰ্শ গাঁও। ইয়াত চিকিৎসাৰ লগতে আৰক্ষী থানাও আছে ন? আৰু শিক্ষাৰ কাৰণে কি আছে? স্কুল আছে আৰু খেলপথাৰ আছে মেম। খেলপথাৰো আছে। লগতে এইটো বিদ্যুৎ উৎপাদন কৰাৰ কাৰণে তোমালোকে ঝৰ্ণাৰ পানীখিনি সঞ্চয় কৰিছা। ধুনীয়া। নমস্কাৰ, এয়া আমাৰ ক্লাছ 9-ৰ ছাত্ৰ ছাত্ৰী হয় আৰু এওঁলোকে আজি এইটো আদৰ্শ গাঁও বনাইছে, য'ত গোটেই সুবিধাখিনি থাকিব। আপোনাৰ আৰক্ষী থানাই হওক, তাৰপিছত ইপিনে শৌচাগাৰেই হওক, লগতে বিদ্যুৎ উৎপাদনৰ কাৰণে সিহঁতে ঝৰ্ণা এখনৰ পৰা পানী সঞ্চয় কৰিছে। সিহঁতৰ চেষ্টাখিনি আপোনালোকে কেনেকুৱা পাইছে জনাব নিশ্চয়। স্কুলীয়া শিক্ষাখিনিৰ লগতে বাহিৰৰ জগতখনৰ পৰা কিছুমান অভিজ্ঞতা লোৱাটো বহুত জৰুৰী হৈ পৰে আজিকালি। কাৰণ স্কুলৰ যিখিনি আমাৰ টেক্সট বুক আছে তাতে শিক্ষাৰ মানদণ্ড এইটো এটা সীমিত অৱস্থাত থাকে, কিন্তু আমি বাহিৰৰ জগতখনৰ পৰা যিখিনি শিক্ষা পাওঁ সেইখিনিৰ কোনো লিমিট নাই। আৰু ইহঁতে যে এই গাঁওখন বনাইছে, তো এইখিনি কোনো শিক্ষাত ইহঁতৰ টেক্সট বুকত দিয়া নাই, নিজৰ অনুভৱৰ দ্বাৰা এটা বস্তু সিহঁতে তৈয়াৰ কৰিছে। যদিও বা বস্তুখিনি কমকৈ বনাইছে, সময়ৰো কথা আছে। 29ত অফ আছিলে, তো 30 আজি মাত্ৰ এদিনতে ইমানখিনি যে বনাইছে, সেইটো চাই বাৰু মোৰ ভাল লাগিছে। কিন্তু আপোনালোকৰ কেনেকুৱা বা লাগিছে? তেওঁলোকৰ মনৰ যিখিনি এটা অভিজ্ঞতা, আৰু সেই অভিজ্ঞতাৰ দ্বাৰাই বনাইছে বস্তুখিনি। আৰু কোনো টিচাৰে সেনেকৈ হেল্প কৰা নাই সিহঁতক। জাষ্ট আমি কৈছোঁ যে এনেকুৱা এটা বস্তু বনাব পাৰা, আৰু চাইণ্টিফিক বিজ্ঞানসন্মতভাৱে যে এনেকুৱা এখন গাঁও বনাব পাৰা য'ত গোটেইখিনি সুবিধা উপলব্ধ হয়। আৰু তেওঁলোকে সেইটো কথা অনুকৰণ কৰি বস্তুখিনি বনাইছে। বাৰু তেওঁলোকৰ যিটো গাঁও বনাইছে আদৰ্শ গাঁও, সেইটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ।